নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা ধুনীয়া চাই ৰেচিপি। নামটোতো নিশ্চয় গমেই পাইছে, মাটকা চিকেন মানে মাটিৰ বাচনত বনোৱা মাংস। আৰু ইয়াৰ বাবে মই পোনপ্ৰথমে বিলাহী দুটা পিচি ল'ম আৰু ইয়াৰ লগত লাগিব মাংস, আদা, নহৰু, জলকীয়া, আলু, পিঁয়াজ গোটেইখিনিয়ে লাগিব। আৰু ইয়াত দেখিছেনে মই কি তৎক্ষণাতে বিলাহী দুটা পিচি ল'লোঁ। আলু আৰু পিঁয়াজখিনি মই কাটি লৈছোঁ আৰু লগতে মই আদা নহৰুখিনিও পিচি লৈছোঁ আৰু লগত মই ঘৰতে গৰম গোটা মছলাখিনিও মই পিচি লৈছোঁ, কাৰণ মই ঘৰত বনোৱা মছলা দি খুব ভাল পাওঁ। মই পেকেটৰ মছলাও দিওঁ, নিদিয়া নহয়, কিন্তু ঘৰৰ মছলা ব্যৱহাৰ কৰাটো বেছি ভাল হয়। আৰু এয়া হৈছে মাটকা চিকেন বনাবলৈ আমাৰ মেইন আইটেম, আমাৰ চিকেন। আৰু ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজ, জলকীয়া, বটি থোৱা আদা নহৰু আৰু নিমখ হালধিৰ লগতে মই মোৰ মছলাখিনিও দি দিম। মছলা মানে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ জিৰা গুড়ি, জালুকৰ গুড়ি আৰু মই যে ঘৰত বটি থৈ দিছিলোঁ গৰম মছলা গুড়ি, সেইখিনি মই ইয়াতে দি দিম। ইয়াতে অকণমান মিঠাতেলো দিব দেই, কাৰণ মিঠাতেলখিনি দি সানিব যেতিয়া ধুনীয়া হয় আপোনাৰ মাংসখিনি। আপোনালোকে সৰুতে সকলোৱে চাগে দেখিছে আমাৰ মাহঁতে এনেকৈ মাংস ৰন্ধাৰ আগত মা মছলাৰে মাংসখিনি সানি লয়, কাৰণ মাংসখিনি তেতিয়া খুব ধুনীয়া এটা হয়, নহয় জানো? আৰু এইটোৱে হৈছে আমাৰ মাটকা মানে মাটিৰ বাচন, যিটোত মই মাংসখিনি বনাম। আৰু মিঠাতেলখিনি আপোনালোকে গৰম কৰি দিব। আৰু ইয়াতে মই এতিয়া মোৰ ঘৰতে বটি লোৱা গৰম মছলা আৰু মই যে কাটি থৈ দিছিলোঁ আলুখিনি, আৰু আলুখিনিৰ লগতে মই ইয়াতে জলকীয়া আৰু এই গোটেই মাংসখিনি এতিয়া মই ইয়াতে দি দিম। আৰু ইয়াতে এতিয়া মই মোৰ কিনা মছলা দুবিধ দি দিম। আৰু এবিধ হৈছে ইয়াৰে চিকেন মছলা আৰু আনবিধ হৈছে কষ্টুৰি মেথি। কষ্টুৰি মেথিটো আচলতে মই খাই খুব ভাল পাওঁ, আৰু কষ্টুৰি মেথি দিলে যিকোনো বস্তুৱে খুব ধুনীয়া এটা টেষ্ট হয়, আপোনালোকেও ব্যৱহাৰ কৰিবচোন। আৰু এনেদৰে মই গোটেইখিনি মাংস আকৌ এবাৰ মই হেতাৰে মিক্স কৰি পিনে ইয়াতে মই পিচি থোৱা মোৰ বিলাহী পেষ্টখিনিও মই দি দিম আৰু আকৌ এবাৰ মই ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু ইয়াতে এতিয়া মই ঢাকনি হিচাপে মই ফইল পেপাৰ ব্যৱহাৰ কৰিম। আপোনালোকে যদি আপোনালোকৰ ঘৰত যদি মাটিৰ বাচনৰ ঢাকনি আছে তেতিয়া ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া মই মাংসখিনি গেছত বহুৱাই দিলোঁ, যিহেতু গৰমৰ দিন খৰিত বনোৱাটো সম্ভৱ নহয়, সেইবাবে মই গেছতে বহুৱাই দিলোঁ। আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। ৰ'ব মাংসখিনি লগালগ নাই হোৱা, আধা ঘণ্টামান লাগিছে, তাৰপিছত মাংস মোৰ ৰেডি হৈ গ'ল। আৰু দেখিছে নেকি ধুনীয়া কালাৰ আহিছে, আৰু কালাৰ বুলিয়ে নহয় খাবলৈ খুবেই ধুনীয়া হৈছে। আপোনালোকে ৰেচিপিটো এবাৰ বনাই চাবচোন আৰু মোক কমেণ্টত জনাব দেই কেনেকুৱা লাগিছে। আৰু এয়া হৈছে আমাৰ ৰাতিৰ সাজ, বেঙেনা ভজা, পটল ভাজি আৰু আমাৰ মাংস। সঁচাকৈ আজি এই সাজ খাই খুব ভাল লাগিলে। থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ বাবে।